সতী জয়মতী নামেই যাৰ পৰিচয়। যেতিয়া চুলিখোৱা ল'ৰাৰজাৰ বয়মতীয়ে শাসন চলিছিল, তেতিয়া স্বামীৰ বাতৰি নিদিয়াত জেৰেঙা পথাৰত কোটকোৰা গছত বান্ধি অতি নিৰ্মমভাৱে শাস্তি দি মৃত্যুদণ্ড দিছিল জয়মতী কুঁৱৰীক। সতী জয়মতী কুঁৱৰী। সেই জয়মতী কুঁৱৰীৰ পুত্ৰই মাতৃৰ সোঁৱৰণত এই জয়সাগৰ পুখুৰীটো খন্দাইছিল। প্ৰায়ে আমি এই পথেৰেই শিৱসাগৰ নগৰলৈ অহা যোৱা কৰোঁ। পুখুৰীৰ পাৰত শিৱসাগৰ কলেজখন, অতি মনোমোহা পৰিৱেশ। 1696 খ্ৰীষ্টাব্দতে এই পুখুৰীটো খন্দোৱা হৈছিল, প্ৰায় 318 একৰ মাটিত। এক প্ৰবাদ আছে, এই পুখুৰীৰ পৰাই তলাতল ঘৰলৈও সুৰংগ পথেৰে পানী দিয়া হৈছিল বুলি, পানীৰ ছাপ্লাই দিয়া হৈছিল বুলি। মানুহে খন্দাৰ ভিতৰত এছিয়া মহাদেশৰ ভিতৰতে এই পুখুৰীটো সৰ্ববৃহৎ পুখুৰী হিচাপে জনা যায়। চাওকচোন পৰিৱেশটো এবাৰ, কাষতে শিৱসাগৰ কলেজখন। অৱশ্যে মটৰ চাইকেল চলাই গৈ থাকোঁতে ভিডিঅ' কৰিবলৈ অকলশৰে অলপ কষ্ট হয়, তথাপিতো ভাবিলোঁ আজি ইয়াৰ এটা ভিডিঅ' কৰি আপোনাৰ সবৰ মাজলৈ আগবঢ়াই দিওঁ। অৱশ্যে শিৱসাগৰবাসীয়ে এই শিৱসাগৰ পুখুৰীৰ বিষয়ে, জয়মতী কুঁৱৰীৰ বিষয়ে বিতংভাৱে জানে, তথাপিতো মই মোৰ ফালৰ পৰাহে দুআষাৰ ক'লোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে, তেনেহ'লে এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ইচ্ছা কৰে তেন্তে শ্বেয়াৰো কৰিব পাৰে। পাছবেলাৰ সময়কণত যেতিয়া বেলি ডুবু ডুবু হয়, ইয়াৰ পৰিৱেশ আৰু সুন্দৰ হৈ উঠে। পাৰিলে এপাক আবেলি সময়ত আহিবচোন এই পুখুৰীটোৰ পাৰলৈ। এই পুখুৰীৰ শীতল বতাহজাকে মনবোৰ খুব সুন্দৰ কৰি তোলে। যদি আপুনি দিনৰ দিনটো কিবা কষ্টত আছে, কষ্ট কৰিছে, মানসিক চাপত ভুগি আছে, তেনেহ'লে আবেলি সময়ত এপাক আহিব, এপাক আহি এই পুখুৰীটোৰ পাৰত ৰ'ব, পুখুৰীটোৰ সৌন্দৰ্য উপভোগ কৰিব, কাষতে থকা শিৱসাগৰ কলেজখন চাব, খুব ভাল পাব।